কৃষ্ণৰ নাম সদা কীৰ্তন কৰয় যিটো মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কাম হকবা যদি সকাম হয় তাক কদাচিত কলি নবাধ সৰল অৰ্থ যিজনে সৰ্বদাই শ্ৰীকৃষ্ণৰ নাম দৃঢ় নিশ্চয়কৈ কীৰ্তন কৰে সকামভাৱেই কৰক বা নিষ্কামভাৱেই কৰক কেতিয়াও কলিৰ পাপত বদ্ধ নহয়। গুৰুপ্ৰসাদ এই ঘোষাটিত শ্ৰীকৃষ্ণৰ নাম কীৰ্তন মহিমা বৰ্ণনা কৰা হৈছে। যিসকলে মনত দৃঢ় নিশ্চয় কৰি অৰ্থাৎ সুদৃঢ় বিশ্বাসে সৰ্বদাই ভগৱানৰ নাম গুণ কীৰ্তন কৰে তেওঁলোকে সকামভাৱেই কৰক বা নিষ্কামভাৱেই কৰক কলিৰ পাপত তেওঁলোক কেতিয়াও আবদ্ধ নহয়। ঘোষাত শ্ৰীকৃষ্ণৰ নাম সদা আৰু মনে দৃঢ় কৰিয়া নিশ্চয় উক্তি দুটাৰ বিশেষ তাৎপৰ্য এই যে কীৰ্তন কৰিলেই নহয় কীৰ্তন সৰ্বদাই আৰু সৰ্বক্ষণ কৰিব লাগে। গীতাৰ মতে সতত যুক্তানাং হৈ হৰিগুণ কীৰ্তন কৰিব লাগে। সেই কীৰ্তন আকৌ পালমৰা কীৰ্তন কৰিলে নহয় মনত দৃঢ় বিশ্বাস ৰাখি সকামভাৱেই হওক বা নিষ্কামভাৱেই হওক কীৰ্তন কৰিলেহে কলিৰ অনৰ্থে তেওঁক স্পৰ্শ কৰিব নোৱাৰিব। নিষ্কামভাৱে শ্ৰীহৰি গুণ কীৰ্তন কৰাটোৱেই সকলো শাস্ত্ৰৰ নিৰ্দেশ। তথাপিও কোনোৱে ধ্ৰুৱৰ নিচিনাকৈ সকামভাৱেও যদি মনত দৃঢ় বিশ্বাস ৰাখি হৰিগুণ কীৰ্তন কৰে শ্ৰীহৰিৰ কৃপা শক্তি সঞ্চাৰ হোৱাৰ লগে লগে তেওঁৰ সেই সকাম ভাৱ আঁতৰি নিষ্কাম ভজনত পৰিণত হয়। যেনে ধ্ৰুৱই বিমাতাৰ তাৰণাত পোনতে ৰাজসিংহাসনৰ কাৰণে ঈশ্বৰক আৰাধনা কৰিছিল। ভক্তবৎসল ভগৱান প্ৰাপ্তিৰ লগে লগে তেওঁৰ সেই মোহ দূৰ হোৱাত তেওঁৰ হৃদয়ত নিষ্কাম ভাৱ উপস্থিত হৈছিল। সেইকাৰণে শ্ৰী মাধৱদেৱে ঘোষাত এই কথাকে ইংগিত কৰিছে যে কোনোৱে যদি নিষ্কামভাৱে ঈশ্বৰ ভজনা কৰিব নোৱাৰে সকাম ভাৱ লৈ হ'লেও ঈশ্বৰ ভজন কৰক তাত বাধাৰ কাৰণ নাই। সূৰ্য উঠিলে যেনেকৈ তম আপোনা আপুনি দূৰীভূত হয় সকাম ভজনত ভক্তিৰ প্ৰাবল্য হেতু ভক্তৰ সকাম ভাৱ আঁতৰি যোৱাটো কোনো আচৰিত নহয়। যিকোনো ভাৱ আৰু অৱস্থাৰ লোকক হৰি কীৰ্তনত প্ৰবৃত্ত কৰিবৰ কাৰণে শ্ৰী মাধৱদেৱ পুৰুষে এই ঘোষাটিৰ অৱতাৰণা কৰিছে। চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণে বিনে আন সেহি কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ। সৰল অৰ্থ ভগৱানৰ পৰম মংগল নাম গুণে চণ্ডাল আদি কৰি সকলোৰে উপকাৰ সাধন কৰে। এই হৰিনামৰ বাহিৰে জগতত যিসকল পাপজনী সম্ভূত অৰ্থাৎ দুৰাচাৰী লোক আছে তেওঁলোকৰ আন উপায় নাই। ভগৱান নিজৰ নাম যশৰ নিজে প্ৰিয় অৰ্থাৎ তেওঁৰ নাম গুণ যিজনে কীৰ্তন কৰে তেওঁ ভগৱানৰ প্ৰিয় হয় কাৰণ ভগৱান ভকতৰ প্ৰাণস্বৰূপ। গুৰুপ্ৰসাদ এই ঘোষাটিত শ্ৰী হৰি নাম গুণে চণ্ডাল আদি কৰি হীন জাতি সকলৰো যে উপকাৰ সাধন কৰে এই নামৰ বাহিৰে
তেওঁলোকৰ যে আন উপায় নাই এই কথা উল্লেখ কৰিছে। আৰু ইয়াৰ উপৰিও শ্ৰী ভগৱান নিজৰ নাম যপ গুণৰ যে প্ৰিয় আৰু ভক্ত মাত্ৰই যে তেওঁৰ প্ৰাণ তাৰ ইংগিত দিছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই 4 জাতিৰেই বেদ ধৰ্মৰ অধিকাৰ আছে। তেওঁলোকে বৈদিক উপায়েৰে চিত্ত শোধন কৰি কৰ্মাধিকাৰ, জ্ঞানাধিকাৰেদি ভক্তাধিকাৰত প্ৰৱেশ কৰিব পাৰে। কিন্তু যিসকল পঞ্চম জাতি অৰ্থাৎ বেদাদি কৰ্মাধিকাৰ, জ্ঞানাধিকাৰ যাৰ নাই, তেওঁলোকৰ পক্ষে ভক্তিৰ অধিকাৰ অৰ্থাৎ হৰিনাম গুণ যপ কীৰ্তনৰ বাহিৰে ভক্তি ৰাজ্যত প্ৰৱেশ কৰিবৰ আন কোনো উপায় নাই। যিসকলে নিকৃষ্ট জাতি চণ্ডাল আদি জনিত উপজা বুলি মনত দুখ কৰে, তেওঁলোকৰ পক্ষেও হৰিনাম গুণ যপ কীৰ্তনেই একমাত্ৰ অৱলম্বন। কাৰণ একমাত্ৰ ভক্তিৰ দ্বাৰাইহে জাত্যাদি দোষৰ পৰা মুক্ত হৈ পবিত্ৰতা লাভ কৰিব পাৰে। যিহেতু ভগৱান ভকতৰ অতি প্ৰিয় আৰু ভগৱন্ত ব্ৰাহ্মণৰ পৰা চণ্ডাললৈকে ভকতৰ প্ৰাণস্বৰূপ, সেয়েতো যিসকল হৰিনাম গুণ কীৰ্তন কৰে তেওঁলোকে ভগৱানৰ অতি প্ৰিয় হয়। হীন জাত্যাদি দোষৰ বাবে ভগৱানে কাকো উপেক্ষা নকৰে। ভক্তি মহিমাৰ বলত হীন জাতিৰ ভকতো শ্ৰীহৰিৰ প্ৰিয় পাত্ৰ হয়। এইকাৰণে গ্ৰন্থকাৰে চণ্ডাল আদি কৰি হীন জাতিৰ লোকৰ পক্ষেও যে জগতত হৰিনামেই একমাত্ৰ অৱলম্বন, ইয়াকেই এই ঘোষাৰ দ্বাৰা প্ৰতিপাদন কৰিছে। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে কজৰ ৰাখি। সৰলাৰ্থ: যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে শ্ৰীহৰি প্ৰত্যেক জীৱৰ হৃদয়ত অৱস্থান কৰি প্ৰকাশ হৈ আছে, সেইবাবে ইন্দ্ৰিয়সমূহ, পঞ্চভূত, প্ৰাণ, বুদ্ধি, মন আদি সমস্ত জড় ইন্দ্ৰিয়াদিত এই চৈতন্য প্ৰৱৰ্তিত হৈ আৰু প্ৰেৰণা দি সিহঁতৰ দ্বাৰা নিজ নিজ বৃত্তিৰ কাৰ্য কৰাইছে। গুৰুপ্ৰসাদ: আগৰ ঘোষাটিৰ লগত এই ঘোষাটিৰ সম্বন্ধ আছে। আগৰ ঘোষাত চণ্ডাল আদি হীন জাতিৰেও ভগৱানৰ নামেই উপকাৰ সাধন কৰে বুলি কোৱা হৈছে। তদুপৰি ভগৱন্ত ভকতৰ প্ৰাণ আৰু ভকত ভগৱন্তৰ প্ৰাণস্বৰূপ বুলি কোৱা হৈছে। এইবোৰ কথাৰেই উপসংহাৰ স্বৰূপে এই ঘোষাটিৰ আৰম্ভণিতে কোৱা হৈছে যে মনুষ্য মাত্ৰৰেই দেহ জড়, ক্ষাৰ চতুৰ্বিংশতি তত্ত্বৰ এই শৰীৰ যথা পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চভূত, পঞ্চ তন্মাত্ৰ, চিত্ত, বুদ্ধি, মন, অহংকাৰ এই সকলোৰে ওপৰত আত্মা চৈতন্য পৰমাত্মাৰূপ ভগৱান হৃদয়ত থাকি উপৰোক্ত ইন্দ্ৰিয় আৰু ভূতসমূহ চিত্ত, বুদ্ধি, মন, অহংকাৰ আদিক চৈতন্য কৰি সিহঁতক স্ব বৃত্তিৰ কাৰণে প্ৰেৰণা দি কাৰ্যক্ষম কৰি তুলিছে। মৃত ব্যক্তিৰো জড় শৰীৰ ইন্দ্ৰিয়াদি থাকে, কিন্তু চৈতন্য পুৰুষৰ অভাৱত অৰ্থাৎ তাৰ শৰীৰৰ চেতনা শক্তিৰ অভাৱত ইন্দ্ৰিয়সমূহৰ কোনো বৃত্তি বা ক্ৰিয়া নাথাকে। ব্ৰাহ্মণকে আদি কৰি চণ্ডাল পৰ্যন্ত সকলোৰে জন্ম মৃত্যু জীৱন একে প্ৰকাৰ। সকলোৰে প্ৰপঞ্চিক শৰীৰ। দেহান্তত প্ৰত্যেকৰ দেহেই অগ্নিত পুৰিলে ভস্ম হয়, মাটিত পুতিলে গেলি পচি মাটিৰ সৈতে মিহলি হৈ যায় আৰু পেলাই দিলে শিয়াল শগুনে খাই অন্ত কৰে। সেইকাৰণে গ্ৰন্থকাৰে ঘোষাত উক্তি কৰিছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, অৰ্থাৎ
এক পৰমাত্মাই সৰ্বভূতৰ হৃদয়ত প্ৰকাশিত হৈ ইন্দ্ৰিয়াদি সমস্ত জড় ভূতসমূহক চৈতন্য কৰি ৰাখিছে। পাৰমাৰ্থিক বিচাৰত ব্ৰাহ্মণ আৰু চণ্ডালৰ ভিতৰত কোনো ভেদ থাকিব নোৱাৰে। আমি যি ভেদভাৱ লৈ থাকোঁ সি ব্যৱহাৰিক মাত্ৰ। সূৰ্যৰ কিৰণ সকলো বস্তুতে পৰে। চন্দন বিষ্ঠা বুলি কোনো ভেদভাৱ নাই। ভগৱানো সেইদৰে সমস্ত জীৱৰ ভিতৰত প্ৰকাশ হয়, তাৰ কোনো ভেদভাৱ নাই। সেইকাৰণে ঘোষাত তাতে সেই ইন্দ্ৰিয়গণ ভূতপ্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। ভক্তি বিচাৰত চণ্ডাল পৰ্যন্ত সকলো জীৱৰে ভক্তি মহিমাই উপকাৰ সাধন কৰি ইহকাল পৰকালত শান্তি প্ৰদান কৰে। পাৰমাৰ্থিক বিচাৰ মতে ব্ৰাহ্মণ চণ্ডালৰ বিভেদ ব্যৱহাৰিক মাথোন, তত্ত্বত কোনো ভেদ নাই। এই ঘোষাত এই তত্ত্বৰ প্ৰতিপাদন কৰি সকলো জীৱকেই ভক্তি মাৰ্গৰ মহিমা আৰু পাৰমাৰ্থিক উপকাৰিতাৰ কথা ব্যক্ত কৰিছে।